নমস্কাৰ CIC নাছমিছলৈ স্বাগতম আৰু মই নীলোৎপল ADRE কম্পিউটাৰ স্কিল টেষ্ট হওক বা অইন যিকোনো কম্পিউটাৰ স্কিল টেষ্ট ক্ৰেক কৰিবলৈ আপোনালোকে MS Word জনাটো অত্যন্ত প্ৰয়োজনীয় এই ভিডিঅ'টোত আমি MS Wordৰ বিষয়ে ডিসকাস কৰিম এই ভিডিঅ'টো MS Wordৰ ওপৰত অলমোষ্ট এটা কমপ্লিট ক্লাছ হ'ব ইয়াতে আমি MS Wordৰ বিষয়ে সকলোখিনি প্ৰেক্টিকেলি শিকিম MS Wordত কি থাকে ডকুমেন্ট এটা কি দৰে বনায় সেভ কেনেকৈ কৰে আখৰ ফৰমেট বা ষ্টাইল বিলাক কেনেকৈ চেঞ্জ কৰে লিষ্ট কেনেকৈ বনায় টেবল কেনেকৈ বনায় ইমেজ কেনেকৈ ভৰায় টেক্সট বক্স কেনেকৈ দিয়ে এইবিলাকৰ ফৰমেটিং কেনেকৈ কৰে বৰ্ডাৰ কেনেকৈ সেট কৰে এটসেট্ৰা সকলোখিনি তেনেহলে বলক আৰু পলম নকৰি ডাইৰেক্টলি যাওঁ কম্পিউটাৰ স্ক্ৰিনত আৰু শিকো MS Word প্ৰেক্টিকেলি এইখিনিতে কৈ থওঁ পাৰিলে নোটছ বনাই যাব এক্সামৰ ওচৰত লাভ হ'ব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিঅ'টোৰ পৰা কিবা লাভ হৈছে বুলি ভাবিলে ভিডিঅ'টো লাইক আৰু এটা কমেন্ট কৰি দিব তেনেহলে এই কোৱা হক বন্ধুসকল আহক তেনেহলে আজি MS Word কেনেকৈ ইউজ কৰে বা তাত কি থাকে হেগিনকে চাই লওঁ MS Word টো ওপেন কৰিবলৈ আপোনালোকে স্টাৰ্টত যাব স্টাৰ্টত গৈ WORD বুলি লিখি দিব আৰু এন্টাৰ মাৰিব MS Word টো খুল খাই যাব এনেকৈ MS Word টো খুল খোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব blank document welcome to Word এনেকৈ কিবা টেমপ্লেট কিছুমান আছে এইবিলাক অলৰেডি এক্সিস্টিং টেমপ্লেট যেটা আমাক এতিয়া দৰকাৰ নাই পিছত দৰকাৰ হলে আমি শিকিম এইখিনি বিষয় এতিয়া প্ৰথম নতুনকৈ ডকুমেন্ট এটা বনাবলৈ আপোনালোকে blank ডকুমেন্টত যাব লাগিব ইয়াত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰিলো এনেকৈ ডকুমেন্ট এটা খুল খাই যাব নতুন ডকুমেন্ট এটা আৰু নতুন ডকুমেন্টটো আপোনালোকে জুম আউট জুম ইন ইয়াতে গৈ কৰিব পাৰে তলত এতিয়া ধৰি লওক আমাৰ ইয়াতে শিকিব লগা কি আছে প্ৰথম কিটা হৈ গল আমাৰ এই ট্যাব কিটা এইটা ট্যাব বুলি কয় এটা ফাইল হোম ইনসার্ট ডিজাইন লেআউট ৰেফাৰেন্স মেইলিং ৰিভিউ ভিউ হেল্প এক্ৰোবেট এইটা আছে আমাৰ ট্যাব আৰু এই ঘৰবিলাক যে আছে এই ঘৰবিলাকক কোৱা হয় এটা টাইল বুলি ঠিক আছে এতিয়া প্ৰথম বাই ডিফল্ট আপোনালোকৰ হোম ট্যাবটোত থাকিব আৰু এই গুটেইবিলাক বস্তু প্ৰায়বিলাক বস্তু আমাৰ হোম ট্যাবটোতে আমি এডিটিং বিলাক কৰিব পাৰোঁ আমি কি ট্যাব আছে ট্যাবত কি আছে এখিনি প্ৰথমতে চাই লওঁ ফাইল ট্যাবত আমাৰ কি আছে যদি নতুনকৈ আপুনি ডকুমেন্ট এটা বনাব বিচাৰে আকৌ গৈ পিনে ইয়াত ফাইল ট্যাবত গৈ আমি ব্ল্যাঙ্ক ডকুমেন্টত ক্লিক কৰিব পাৰোঁ নতুন ডকুমেন্ট এটা বনি যাব বা ইয়াতে আমি সেভ কৰিব পাৰোঁ সেভ এজ কৰিব পাৰোঁ সেভ এজ এড PDF কৰিব পাৰোঁ প্ৰিন্ট কৰিব পাৰোঁ শেয়াৰ কৰিব পাৰোঁ এইবিলাক অপচনছ থাকে নেক্সট আছে আমাৰ হোম ট্যাবটো মেইন হয় হোম ট্যাবত কি আছে প্ৰথম টাইমটো হ'ল ক্লিপবোৰ্ডত কি আছে পেষ্ট কাট কপি ফৰমেট পেইন্টাৰ এইকেইটা আছে এতিয়া কাট কপি কিটা ব্লাৰ হৈ আছে বা ডিএক্টিভেট হৈ আছে পেজটো কিন্তু এক্টিভ হৈ আছে তো আমি এইকেইটা এতিয়া আহা নাই কিন্তু কেনেকৈ আহিব এটা চাব ধৰি লওক আমি কিবা এটা সেন্টেন্স এটা লিখি লওঁ Welcome to CIC Assamese Happy to see you all এই দুটা সেন্টেন্স আমি লিখি ললো এটা কি কৰিম কাট আৰু কপি কৰিবলৈ সদায় কোনটো বস্তু কাট কৰিম হেতু আমি সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰিবলৈ বেলেগ টেকনিক আছে এটা শব্দ সিলেক্ট কৰিবৰ কাৰণে আপোনালোকে ডাবল ক্লিক কৰি দিব গোটেই এটা লাইন সিলেক্ট কৰিবৰ কাৰণে আপুনি সেই লাইনটোৰ ওপৰত গৈ পিনে তিনটা ক্লিক কৰিব তিনটা ক্লিক মানে কি হয় মাউসৰ লেফট সাইডৰ যেটো বাটন আছে বাটনটো তিনিবাৰ ক্লিক কৰিব লাগিব ক্লিক বুলি যেতিয়া কওঁ সদায় লেফট সাইডৰ বাটনটো মাউসৰ ওকে তো বা আপোনালোকে গৈ মাউসৰ লেফট সাইডৰ বাটনটো ক্লিক কৰি ধৰি থাকি যিডখলৈকে লাগে সেইডখলৈকে আপোনালোকে কি কৰিব পাৰে টানি আনি তাত এৰি দিব পাৰে তেতিয়া হলো সিলেক্ট হৈ যাব এতিয়া এই সিলেক্ট হৈ যোৱাৰ পিছত আমি কি কৰিব পাৰো কাট বা কপি কৰিব পাৰো কাট কৰিলো যদি কাট কৰি দিও কি হ'ব কমপ্লিট নাইকিয়া হৈ যাব আৰু যত মন যায় আমি তাত গৈ পিনে তাত গৈ পইন্টাৰটো এবাৰ ক্লিক কৰিম মানে ইনসাৰ্টন পইণ্টটো তালে আনিম এডাল ব্লিংক কৰি থকা লাইনডাল যে আছে এডালক কোৱা হয় ইনসাৰ্টন পইণ্ট বুলি ইনসাৰ্টন পইণ্টটো হেকনিত লৈ আনি পিনে আমি পেষ্টত ক্লিক কৰি দিম তো ইয়াতে আহি গল ঠিক আছে বা আমি কি কৰিব পাৰো এইটো সিলেক্ট হৈ আছে হৈ থকাৰ পিছত আমি কপি কৰিব পাৰো কপি কৰি আনি আমি ইনসাৰ্টন পইণ্টটো লাষ্টলৈ আনিলো বা যিডখত মন যায় আমি হেতখলে আনি পিনে পেষ্টত ক্লিক কৰিলো তো ইয়াতে আহি গল দেখিছে তো আমাৰ কাট আৰু কপিৰ ডিফাৰেন্সটো আপোনালোকে গম পাই গল কাট কৰিলে কমপ্লিটলি নাইকিয়া হৈ ইটো জায়গাত আহি যায় আৰু কপি কৰিলে মানে কি হয়
তাৰ এটা কপি এটা ডুপ্লিকেট কপি আহি পিনে ইটো জেগাত আহি যায় যেতিয়া আমি পেষ্ট কৰি দিওঁ ঠিক আছে তো আমাৰ ক্লিপবোৰ্ড পাৰ্টটো হৈ গৈছে নেক্সট আছে আমাৰ ফ্ৰণ্ট পাৰ্টটো ফ্ৰণ্টত কি হ'ব ফ্ৰণ্টত কি কৰিব পাৰোঁ আমি চাওক এইটো প্ৰথম আছে ফণ্ট মানে আখৰবিলাকৰ ষ্টাইলবিলাক সেইটোকে ফণ্ট বুলি কয় কিমান সাইজৰ হ'ব কেনেকুৱা ডিজাইনৰ হ'ব কি কালাৰৰ হ'ব এই গোটেইবিলাক বস্তু ইয়াতে আমি ফণ্টতে চেঞ্জ কৰিব পাৰোঁ এতিয়া ধৰি লওক এই সেন্টেন্সটো আমি কি আছে প্ৰথম আছে ক্যালিব্ৰি বডি ইয়াতে গৈ যদি ক্লিক কৰোঁ তেতিয়া চাওক এই বেলেগ আমাৰ ধৰণৰ আখৰ বেলেগ ফ্ৰণ্ট টাইপ আছে বা ফ্ৰণ্ট ষ্টাইল আছে তো এইটো ধৰি লওক আমি ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে কি হৈ গ'ল দেখিছে এইটো ধুনীয়া বেলেগ এটা ষ্টাইলৰ হৈ গ'ল এইটো আমি যেতিয়া এনেকৈ চিলেক্ট কৰি দিওঁ তেতিয়া গম পাব MSIS MT Pro এইটো আহি গ'ল আমাৰ ব্লেক ঠিক আছে তো এইটো আহি গ'ল এইটো আমি আকৌ আগৰ নিচিনাকৈ চেঞ্জ কৰি লওঁ ধৰি লওক টাইমছ নিউ ৰোমান দি দিলোঁ এইটো ষ্টাইল বেলেগ এইটো ষ্টাইল বেলেগ অলপ স্লাইট ডিফাৰেঞ্চ এটা আছে আপোনালোকে ভালকৈ যদি চাই গম পাব এতিয়া নেক্সট আছে কি আমাৰ এইটো কি 11 নম্বৰ দিয়া আছে তো 11 নম্বৰটো কি হয় এইটো ধৰি লওক আমি কি কৰিলোঁ ইয়াতে যদি ক্লিক কৰোঁ তেতিয়া আমি সাইজবিলাক বঢ়া কমা কৰিব পাৰোঁ ধৰি লওক 22 দি দিলোঁ 22 তো আমি ইয়াতে গৈ লিখিও দিব পাৰোঁ ইয়াতে ক্লিক কৰিলে ধৰি লওক 24 কৰি দিলোঁ এণ্টাৰ মাৰি দিলোঁ তো আৰু অলপ ডাঙৰ হ'ব হয়নে তো এনেকৈ গৈ পিনে আমি ফণ্ট সাইজবিলাকো বঢ়োৱা কমোৱা কৰিব পাৰোঁ বা এডিট কৰিব পাৰোঁ বা আমি এই এটা ডাঙৰ এটা আছে এটা সৰু এ আছে এইকেইটাত গৈও আমি এইটো এইটোৱে সৰু কৰে আৰু ডাঙৰ এইটোৱে ডাঙৰ কৰে তো এনেকৈও আমি কমোৱা বঢ়োৱা কৰিব পাৰোঁ এতিয়া ধৰি লওক আমাৰ এই শব্দ তিনিটা আমাক কেপিটেল লেটাৰত লিখিব লাগে কেপিটেল লেটাৰত লিখিবলৈ কি কৰিম আমি এইটো কেপিটেল লেটাৰে স্মল লেটাৰে এটা আছে এইটোত গৈ পিনে ক্লিক কৰিম ক্লিক কৰাৰ পিছত চাব সেন্টেন্স কেছ আছে লোৱাৰ কেছ আছে আপাৰ কেছ কেপিটেল এছ ইচ ৱৰ্ড ডবল কেছ এইকেইটা আছে সেন্টেন্স কেছ যদি দিওঁ যিডোখৰলৈকে চিলেক্ট কৰি থৈছোঁ বা যিটো সেন্টেন্সটো চিলেক্ট কৰি থৈছোঁ সেই সেন্টেন্সটোৰ প্ৰথম আখৰটো খালি কেপিটেল হ'ব বাকীখিনি স্মল হ'ব এইটো ইয়াত কাম দিয়া নাই কাম কিহৰ কাৰণে দিয়া নাই কাৰণ এইটো সেন্টেন্সটোৰ এটা পাৰ্ট হয় প্ৰথম শব্দটোৰ প্ৰথমটো আখৰ কেপিটেল অলৰেডি হৈ আছে গতিকে আমাৰ এইটো কাম দিয়া নাই নেক্সট যদি আমি কি কৰোঁ বেলেগ এটা চিলেক্ট কৰোঁ ধৰি লওক লোৱাৰ কেছ অলৰেডি হৈ আছে মানে স্মল লেটাৰ হৈ আছে নেক্সট আপাৰ কেছ যদি দিওঁ চাব গোটেইকেইটা কেপিটেল লেটাৰ হৈ গ'ল হয়নে এতিয়া আমি সেন্টেন্স কেছটো ইউজ কৰি চাব পাৰিম সেন্টেন্স কেছটো দিয়াৰ লগে লগে গোটেইখিনি স্মল হৈ যাব দেখিছে গোটেইখিনি স্মল হৈ গ'ল এতিয়া আমি দিব পাৰোঁ কেপিটেলাইজ ইচ ৱৰ্ড প্ৰত্যেকটো শব্দৰ প্ৰথম আখৰটো কেপিটেল হ'ব দেখিছে প্ৰত্যেকটো শব্দৰ প্ৰথমটো আখৰ কেপিটেল হৈ গ'ল এতিয়া নেক্সট টগল কেছ আছে টগল কেছ মানে কি প্ৰথমটো আখৰ স্মল লেটাৰ হ'ব কিন্তু বাকীখিনি কেপিটেল হ'ব দেখিছে কেনেকুৱা হৈ গৈছে এতিয়া আমি এইটো গোটেইটো আপাৰ কেছে কৰি লওঁ বা গোটেইটো কেপিটেলে কৰি লওঁ কাৰণ আমাৰ এই চেনেলটোৰ নাম হয় CSE in Assamese সাবস্ক্ৰাইব যদি কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব অলৰেডি এতিয়া নেক্সট আৰু কি আছে আৰু আছে বোল্ড কৰি চাওঁ বোল্ড মানে ডাঠ কৰি দিয়ে বোল্ড কৰি দিলোঁ দেখিছে চেঞ্জখিনি দেখিছে এতিয়া নেক্সট আছে ইটালিক এইটো আই মানে ইটালিক আইটো ক্লিক কৰি দিলোঁ তো ইটালিক হৈ গ'ল নেক্সট আছে আণ্ডাৰলাইনত ইয়াতে ক্লিক কৰি দিলোঁ আণ্ডাৰলাইন হৈ গ'ল আণ্ডাৰলাইনবিলাক আমি বেলেগ ডিজাইনৰ আণ্ডাৰলাইন আছে তো তাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰি ল'ব পাৰোঁ ইয়াতে ক্লিক কৰিলে চাব এনেকৈ বেলেগ ধৰণৰ আণ্ডাৰলাইন আছে ধৰি লওক এনেকুৱা আণ্ডাৰলাইনটো লৈ ল'লোঁ আমি তো আণ্ডাৰলাইন কৰাটো গম পালোঁ এতিয়া এটা আছে এই কটা চিন এটা ষ্ট্ৰাইক থ্ৰু ইয়াতে ধৰি লওক আমাৰ এটা আছে আমি প্ৰথমতে লিখিছিলোঁ হেপী ফৰ চি ইউ অল বুলি লিখিছিলোঁ এইটো ভুল তো আমি এইটো ভুলটো আগতে লিখিছিলোঁ এতিয়া ধৰি লওক শুদ্ধটো দি দিছোঁ আমি টু বুলি তো ভুলটো আগতে আমি একেবাৰে গায়ব কৰি নিদিয়াতকৈ আমি কি কৰিব পাৰোঁ এইটো ষ্ট্ৰাইক থ্ৰু কৰি দিব পাৰোঁ দেখিছে হেপী ফৰটো কাটা গ'ল টু চি ইউ অল এনেকৈ ধৰণৰ কৰি দিব পাৰোঁ এতিয়া ধৰি লওক এইটো এটা আছে এইটো এতিয়া কি কৰিম আমি ধৰি লওক আমি পানীৰ ফৰ্মুলা লিখিব লাগে H2O আপোনালোকে হয়তো জানেই চবেই H2O এইটো কেপিটেল কৰি লওঁ আমি আপাৰ কেছ H2O এই H2O অলপ ডাঙৰ কৰি লওঁ সাইজটো যাতে আমি ভালকৈ গম পাওঁ H2O এইটো আমি কি
2 টো আমাৰ ক'ত যাব লাগে এই তলত আহিব লাগে হয়নে তলত আহিব লাগে তো তলত আহিবলৈ আমি কি কৰিম এইটো কোৱা হয় সাবস্ক্ৰিপ্ট তো এটো ক্লিক কৰিলো 2 টো এনেকৈ আহি গ'ল ধৰি লওক আমাৰ এটা ফৰ্মুলা লিখিব লাগে a স্কয়াৰ প্লাস b স্কয়াৰ লিখিব লাগে এতিয়া a * 2 নিচিনা হৈ আছে এটো স্কয়াৰ কৰিবলৈ আমি কি কৰিম সিলেক্ট কৰিলো এইটো x টোৰ স্কয়াৰ এটা আছে দেখিছে এটো ক্লিক কৰি দিম এটো ওপৰলৈ গলগে ইয়াতে স্কয়াৰ থাকিব পাৰে কিউব থাকিব পাৰে যিকোনো সংখ্যা থাকিব পাৰে কোনো কথা নাই এটা আমি কি কৰি দিব পাৰিম এটো এনেকৈ কৰি দিম বা সংখ্যা না থাকি আমাৰ হেৰিও থাকিব পাৰে আখৰো থাকিব পাৰে জি টো এনেকৈ দি দিলো ওপৰত ঠিক আছে তো এটো যদি আমাক এনেকৈ নালাগে তেনেহলে আমি কি কৰিম সিলেক্ট কৰিম আকৌ এবাৰ ক্লিক কৰি দিম জিটো তলত আহি গল হয়নে ওকে এতিয়া আমি কি কৰিব পাৰো আৰু কি আছে ইয়াত এটো হল কি টেক্সট ইফেক্ট এণ্ড টপোগ্ৰাফি এটো কি কৰো ইয়াতে যদি ক্লিক কৰি দিও চাওক বেলেগ ডিজাইন আছে আমি বেলেগ ডিজাইনৰ ৰাখি দিব পাৰো পানীৰ ফৰ্মুলা গতিকে ব্লু আৰু এনেকুৱা ধৰণে কৰিলো তো এটো ধুনিয়া লাগিছে এইবিলাক স্টাইল বিলাক আমি এনেকৈ চেঞ্জ কৰিব পাৰো ইয়াতে বহুত স্টাইল আছে আউটলাইন বেলেগ কৰিব পাৰো শ্যাডো বেলেগ কৰিব পাৰো ৰিফ্লেকশন দিব পাৰো গ্লো দিব পাৰো নাম্বাৰ স্টাইলছ এইবিলাক গোটেই বেলেগ টাইপৰ আছে আপোনালোকে নিজেই এইখিনি একবাৰ সিলেক্ট চেক কৰি চাব পাৰে নেক্সট আছে আমাৰ হাইলাইট আমি যেনেকৈ কিবা এটা ইম্পৰ্টেন্ট পালে কিতাপত তলত আন্ডাৰলাইন কৰি হাইলাইট কৰি থৈ দিও তেনেকৈ ইয়াতো কৰিব পাৰে এতিয়া ধৰি লওক CSE ইন আছামিজ এটো আমি কি কৰিলো আন্ডাৰলাইনটো নাইকিয়া কৰি লৈছো ওকে আন্ডাৰলাইনটো নাইকিয়া কৰি লৈছো এতিয়া কৰিম কি আমি CSE ইন আছামিজ এটো ইম্পৰ্টেন্ট হয় গতিকে এটো আমি হাইলাইট কৰি লওঁ ইয়াতে ক্লিক কৰিলো হাইলাইট হৈ গল আপোনালোকে কালাৰটো যদি চেঞ্জ কৰিব বিচাৰে তেনেহলে বেলেগ কালাৰ দি চাব পাৰে এটো আমাৰ হোৱা নাই কিহৰ কাৰণে হোৱা নাই কাৰণ আমি কি কৰি থৈছো এটো সিলেক্ট কৰা নাই সিলেক্ট কৰি লোৱাৰ পিছত আমি বেলেগ এটা কালাৰ দি পিনে আমি হাইলাইট কৰি দিলো দেখিছে এনেকৈ আমি হাইলাইট কৰি দিব পাৰো নেক্সট আছে আমাৰ আখৰ কিটাৰ কালাৰ ধৰি লওক এই বি টো আমি কালাৰটো বেলেগ কৰিব লাগে ধৰি লওক ৰঙা কৰিব লাগে বা বেলেগ কিবা কৰিব লাগে ৰঙা কৰিব লাগে ৰঙা কৰিলো হৈ গল মুঠতে প্ৰথমতে কিবা এটা চেঞ্জ কৰাৰ আগতে আপোনালোকে সদায় এই পাৰ্টটো বা এই আখৰ কিটা আমি কি কৰিব লাগিব সিলেক্ট কৰি ল'ব লাগিব এতিয়া বেলেগ এটা কালাৰ কৰি দিম এটো ৰঙা কৰিলো এটো আমি বেলেগ এটা কালাৰ কৰি দিছো ধৰি লওক আমাৰ এনেকুৱা ধৰণে ল'ব পাৰো বা মোৰ কালাৰছত গৈ আমি এনেকৈ কালাৰ সিলেক্ট কৰিব পাৰো ধৰি লওক এটো নীলা কৰি দিম এটো নীলা কৰি দিলো ঠিক আছে তো আমি এনেকুৱা ধৰণে আমি আখৰ বিলাকৰ কালাৰ বিলাক চেঞ্জ কৰিব পাৰো আৰু ধৰি লওক আমাৰ গোটেই ফৰ্মেট বিলাক একো নালাগে আমাক একো ফৰ্মেট নালাগে তো আমি এটো সিলেক্ট কৰিলো সিলেক্ট কৰি ইটো যে আছে এটো কি ক্লিয়াৰ অল ফৰ্মেটিং তো এটো ক্লিক কৰি দিলো একদম একো ফৰ্মেট নাই কি আৰম্ভণিতে যেনেকৈ আছিল তেনেকুৱাকৈ আহি গল ঠিক আছে তেনেহলে এইটো আছিল আমাৰ ফ্ৰন্ট ষ্টাইল নেক্সট ষ্টাইলটো আছে আমাৰ পেৰাগ্ৰাফ এতিয়া ধৰি লওক কিবা এইখিনি আমি কি কৰি লৈছো ফন্টখিনি ষ্টাইলখিনি নাইকিয়া কৰি লওঁ নাইকিয়া কৰি একবাৰ কপি কৰিম এনেকৈ ৰাইট ক্লিক কৰিও আপোনালোকে কপি কৰিব পাৰে এন্টাৰ মাৰিলো নেক্সট লাইনত গলো এন্টাৰ মাৰিলে নেক্সট লাইনত যায় ঠিক আছে এতিয়া আমি ইয়াতে ৰাইট ক্লিক কৰি পেষ্ট কৰি দিব পাৰো এটো পেষ্ট আছে পেষ্ট কৰি দিলো দেখিছে বা আপোনালোকে শৰ্টকাট কি মাৰিব পাৰে কিবোৰ্ডত কন্ট্ৰল ভি এনেকৈ মাৰি দিলো দেখিছে এনেকুৱা ধৰণে আমাৰ আহি গল এটো ধৰি লওক আমি এখিনিকে কপি কৰো কাৰণ আমি কিছুমান ডিফাৰেন্স দেখাব লাগিব আপোনালোকক তো এনেকুৱা ধৰণে আমি লিখিলো ঠিক আছে এনেকুৱা ধৰণে আমি বেলেগ সাইজৰ এটা সেন্টেন্স লিখি লৈছো ঠিক আছে তো লিখি লোৱাৰ পিছত এতিয়া কি হ'ব আমি ইয়াতে প্যাৰাগ্ৰাফ বিলাক এডিট কৰিম এটো এটা প্যাৰাগ্ৰাফ এটো এটা প্যাৰাগ্ৰাফ এই প্ৰত্যেকটো এটা প্যাৰাগ্ৰাফ নহয় জানো তো এই প্যাৰাগ্ৰাফ কিটা আমি কেনেকৈ এডিট কৰিম ধৰি লওক এলাইনমেন্টটো চেঞ্জ কৰিব লাগে প্ৰথমতে আমি কৈছিলো কি সিলেক্ট কৰি ল'ব লাগিব কিন্তু প্যাৰাগ্ৰাফৰ এডিটিং কৰিবলৈ আপোনালোকে যেহেতু আমি গোটেই প্যাৰাগ্ৰাফটো কনসিডাৰ কৰো প্যাৰাগ্ৰাফত যিকোনো এটা জায়গা ক্লিক কৰিলেই হ'ল কিন্তু সিলেক্ট কৰি লোৱাটো ভাল যাতে একো গণ্ডগোল নালাগে তো সিলেক্ট কৰি ললো বা যিকোনো জায়গা এটা ক্লিক কৰিলো প্যাৰাগ্ৰাফটো তো ইয়াতে গৈ আমি এই কিটা সিলেক্ট কৰিব পাৰো এনেকৈ মাজত দিলো ৰাইট এলাইনড জাস্টিফাই লেফট এলাইন তো এইবিলাক কৰিব পাৰো ঠিক আছে তো এলাইনমেন্ট বিলাক আমি এনেকৈ চেঞ্জ কৰিব পাৰো
এই জাষ্টিফাইটো কি হয় লাইনটো আৰম্ভণি সদায় এই আৰম্ভণিতে হ'ব আৰু শেষটো সদায় শেষতে হ'ব কিন্তু এইটো দেখিছে আগতে দেখিছিলে লেফট এলাইন যেতিয়া কৰি থৈ দিছিলোঁ তেতিয়া লাইনটো ঠিকেই এইখিনিত আৰম্ভ হৈছিলে কিন্তু শেষ য'ত হৈছে হয়নে নহয় যিখিনিতে শেষ হ'বলগীয়া সেইখিনিতে শেষ হৈছে কিন্তু যদি জাষ্টিফাই কৰি দিওঁ তেতিয়া প্ৰত্যেকটো লাইন আৰম্ভণিতে ইয়াতে আৰম্ভ হ'ব আৰু শেষ ইয়াতে হ'ব বেছি কম থাকিলে বেলেগ কথা এতিয়া নেক্সট এইটো আমি কি কৰিম ধৰি লওক এইটো মাজত দি দিলোঁ এইটো চেণ্টাৰ এলাইন বুলি কয় ইয়াৰে শ্বৰ্টকাটবিলাকো আছে শ্বৰ্টকাটবিলাক মই পিছত দেখাম আপোনালোকক আৰু এটা ভিডিঅ' আছে সেই ভিডিঅ'টোত আপোনালোকে শ্বৰ্টকাটখিনিও চাব পাৰিব যদি ইচ্ছা কৰে নেক্সট আছে আমাৰ পেৰাগ্ৰাফবিলাকৰ স্পেচিংবিলাক ধৰি লওক পেৰাগ্ৰাফখিনি চিলেক্ট কৰিলোঁ ইয়াতে গৈ পিনে আমি কি কৰিম 1.5 লাইন স্পেচিং এইবিলাক লাইন স্পেচিং দেখিছেনে যিটো আমি ওপৰলৈ আনিছোঁ তো সেইটো সেইমতে আমাৰ স্পেচবিলাক বদলি হৈ গৈ আছে লাইন স্পেচিং তো আমাৰ 1.15ত থৈ দিছোঁ ইমানটো জোখৰ আছে আমাৰ কাৰণে এতিয়া পেৰাগ্ৰাফ স্পেচিঙো আছে এড স্পেচ বিফ'ৰ পেৰাগ্ৰাফ ৰিমুভ স্পেচ আফটাৰ পেৰাগ্ৰাফ আগতে চাব এনেকুৱা ধৰণে আছিলে তো ৰিমুভ স্পেচ আফটাৰ পেৰাগ্ৰাফ কৰিলে চব একেলগ হৈ গ'ল চব লগ লাগি যোৱা নিচিনা হৈ গ'ল এটা পেৰাগ্ৰাফ নিচিনা দেখাত গৈছে তো এড স্পেচ আফটাৰ পেৰাগ্ৰাফ কৰিলোঁ পেৰাগ্ৰাফটোৰ পিছত এটা স্পেচ আছে এইডোখৰ এটা খালী জেগা আছে এইখিনিতে এটা খালী জেগা এইখিনিতে এটা খালী জেগা আছে হয়নে তো ইয়াতে এড স্পেচ আফটাৰ পেৰাগ্ৰাফ বা বিফ'ৰ পেৰাগ্ৰাফো কৰি দিব পাৰোঁ বিফ'ৰ পেৰাগ্ৰাফ কৰিলে ইয়াতো এটা খালী জেগা আহি গ'ল হয়নে তো তেনেকৈ আমি স্পেচবিলাক এড কৰিব পাৰোঁ ইয়াতে আছে কি আৰু এটা আছে কি এইটো শ্বেডিং আমি গোটেই এই আখৰখিনি শ্বেডিংটো চেঞ্জ কৰিব পাৰোঁ ধৰি লওক ইয়াতে গ'লে আমি ক'লা কৰিলোঁ দেখিছে শ্বেডিংটো চেঞ্জ হৈ গ'ল ইয়াতে ক'লাটো ভাল লগা নাই গতিকে আমি এইটো আঁতৰাই লৈছোঁ বগাই কৰি দিওঁ বা ন' কালাৰ কৰি দিওঁ বগা নকৰিব আপোনালোকে ন' কালাৰ কৰি দিব এতিয়া আছে আমাৰ কি এইটো টেবুলৰ ক্ষেত্ৰতো ইউজ হয় বা এনেকুৱা ধৰণে কিবা আখৰ লিখিলেও আমি ইউজ কৰিব পাৰোঁ ধৰি লওক ৰাইট বৰ্ডাৰ দিলোঁ লেফ্ট বৰ্ডাৰ দিলোঁ টপ বৰ্ডাৰ দিলোঁ বটম বৰ্ডাৰ দিলোঁ ঠিক আছে এনেকৈও দিব পাৰোঁ বা অল বৰ্ডাৰ্ছো দিব পাৰোঁ আমি যিটো ইচ্ছা তো এইটো পেৰাগ্ৰাফ বেলেগ বুলি আমি বটম বৰ্ডাৰ দি দিলোঁ তো বটম বৰ্ডাৰ এটা আহি গ'ল হয়নে এতিয়া আমাৰ বটম বৰ্ডাৰটো নাইকিয়া কৰি লওঁ নাইকিয়া কৰিবলৈ কি কৰিম আমি ক'ত যাম আমি এইটো দেখিছে ন' বৰ্ডাৰ ক্লিক কৰিলোঁ তো বৰ্ডাৰ নাইকিয়া হৈ গ'ল এতিয়া নেক্সট আমি কি কৰিব পাৰোঁ এইটো কেইটামান আছে ধৰি লওক এ বুলি লিখি লৈছোঁ এইটো এইচ বুলি লিখি লৈছোঁ এইটো ধৰি লওক ডি বুলি লিখি লৈছোঁ আগত মই বস্তু এটা দেখাব লৈছোঁ আপোনালোকক সেইটো হৈ গ'ল আমাৰ কি চৰ্টিং এই চৰ্ট কৰিব পাৰোঁ আমি এলফাবেটিকেলি এতিয়া চাওক গোটেইখিনি চিলেক্ট কৰিলোঁ চিলেক্ট কৰি এইটো ক্লিক কৰিলোঁ পেৰাগ্ৰাফ চৰ্ট কৰিব লাগে আমাক অ'কে এছেণ্ডিং কৰিব লাগে অ'কেটো ক্লিক কৰিলোঁ এতিয়া চাওক এ প্ৰথমতে যিহেতু আৰম্ভ হৈছিলে তো এ প্ৰথম আছে ডি আছে এইচ আছে ডব্লিউ আছে তো আমাৰ ধুনীয়াকৈ চৰ্ট হৈ গৈছে এইখিনি হয়নে অ'কে তো নেক্সট আছে আমাৰ এইকেইটা ইনডেণ্টেশ্যন বুলি কয় এইটো হ'ল ডিক্ৰিজ ইনডেণ্ট এইটো হ'ল ইনক্ৰিজ ইনডেণ্ট এতিয়া এই পেৰাগ্ৰাফটো ধৰি লওক ইয়াৰ পৰা আৰম্ভ হৈছে নহয় জানো এইটো আমি ইয়ালৈ আনিলোঁ অ'কে এই পেৰাগ্ৰাফটো ইয়াৰ পৰা আৰম্ভ হৈছে এই পেৰাগ্ৰাফটো যদি এইখিনি মানলৈ আনিব লাগে আমি টেবটো দবালেও হ'ব কীবৰ্ডত টেব বুলি এটা ছুইচ আছে সেই কি আছে এই কিটো দবালেও আমাৰ আখৰখিনি এফালে গুচি আহিব বা আমি কি কৰিব পাৰোঁ ইনক্ৰিজ ইনডেণ্টত ক্লিক কৰিব পাৰোঁ দেখিছে এই গোটেই পেৰাগ্ৰাফটো এফালে গুচি আহিলে হয়নে এইটো যদি নালাগে আমাক আৰু ইনক্ৰিজ কৰিব পাৰোঁ যদি ইচ্ছা কৰোঁ এফালে আৰু আহি গ'ল বোলে আৰু ইমান নালাগে আমাক কমকৈ লাগে তো এইটো ক্লিক কৰিলোঁ এফালে আহি গ'ল ঠিক আছে এতিয়া ধৰি লওক এই পেৰাগ্ৰাফটো আছে এই পেৰাগ্ৰাফটোৰ সাব পইণ্ট হয় এইকেইটা কি হয় সাব পইণ্ট যেতিয়া আমি নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবলৈ এনেকৈ কৰোঁ সাব পইণ্ট চিলেক্ট কৰিলোঁ এইকেইটা দেখিছে এইটো বুলেট ফৰ্মত লিষ্ট বনালোঁ আমি বুলেট মানে ইয়াত নাম্বাৰ নাথাকে 1 2 বা এ বি এইবিলাক নাথাকে তো এইবিলাক বুলেট বেলেগ ধৰণৰ আছে এইবিলাক আমি বুলেট চিলেক্ট কৰিব পাৰোঁ বেলেগ ধৰণৰ বুলেট ধৰি লওক এইটো দি দিলোঁ ঠিক আছে এতিয়া আমি এইখিনি কপি কৰি লৈছোঁ এইখিনি কপি কৰি আৰু এটা লিখি লওঁ আমি এণ্টাৰ মাৰি দিলে নেক্সট বুলেটটো আহিয়ে যাব আপোনালোকৰ
তো আমি সিলেক্ট কৰিলো এইখিনি কপি কৰি আমি ইয়াত পেষ্ট কৰি ললো আকৌ এতিয়া কি কৰিম এই বুলেট কিটা আমি কি কৰিম নাম্বাৰলৈ কনভাৰ্ট কৰিম নাম্বাৰ দিব পাৰো ইয়াতে ডাইৰেক্ট ক্লিক কৰিলে নাম্বাৰিং হৈ যাব 1 2 আপোনালোকক বোলে 1 2 নালাগে কি কৰিম আমি তেনেহলে ইয়াতে ক্লিক কৰিলো সাইডত ক্লিক কৰাৰ পিছত AB লব পাৰো স্মল লেটাৰ AB লব পাৰো roman number লব পাৰো যেনেকৈ মন যায় আপোনালোকে তেনেকৈ নাম্বাৰিং বিলাক চেঞ্জ কৰিব পাৰে আৰু এটা আছে এইটো আমি কি কৰিব পাৰো এইটো ধৰিলক এইটো সিলেক্ট কৰিলো সিলেক্ট কৰি আমি ইয়াতে ক্লিক কৰি দিব পাৰো এনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ হৈ যাব হা এইটো ইয়াতে আহা নাই কাৰণ আমাৰ এইটো 1 2 3 এইটো প্ৰথম বুলি ধৰি দিছো এইটো কাৰণে এনেকুৱা ধৰণে আহিছে গতিকে আপোনালোকক যদি মাল্টিপল লেভেলৰ লিষ্ট লাগে তেতিয়া হলে ইয়াত ক্লিক কৰিব লাগিব ঠিক আছে তেনেহলে আমাৰ প্যাৰাগ্ৰাফ ষ্টাইলটো হৈ গল নেক্সট আছে আমাৰ ষ্টাইলছটো ইমান সাধাৰণতে বেছিকৈ ইউজ নহয় কিন্তু আপোনালোকে ইয়াত ষ্টাইলছ বিলাক চেক কৰি চাব পাৰে কি ধৰণৰ ষ্টাইলছ আছে তো ষ্টাইল মতে যেতিয়া লৈ যায় আপোনালোকৰ সেই মতে আখৰবিলাক ফৰমেট হৈ যাব ঠিক আছে এতিয়া নেক্সট আছে আমাৰ এডিটিং ইয়াতে ফাইন্ড ৰিপ্লেস সিলেক্ট আছে ফাইন্ড ৰিপ্লেসটো কি কৰে ধৰি লওক আপোনালোকে শব্দ এটা ফাইন্ড কৰিব লাগে ধৰি লওক আমাৰ কি আছে C টো ফাইন্ড কৰিব লাগে ফাইন্ডত ক্লিক কৰিলো আমি ইয়াতে আহিছে SWC কিটা আছে 22টা ৰিজাল্টস আছে দেখিছে ক'ত আছে এখিনি দেখাই দিছে ইয়াতে হেতু নকৈ পিনে আমি কি কৰিব পাৰো ইয়াতে চাওক C বিলাক হালধীয়া ৰঙৰ হৈ গৈছে তো এন্টাৰ মাৰিলো নেক্সট C টো লৈ গল নেক্সট C টো লৈ গল নেক্সট টো লৈ গল নেক্সট টো লৈ গল নেক্সট টো লৈ গল এনেকৈ কৰিব পাৰে আৰু এই ফাইন্ড টো আপোনালোকে যিকোনো ডকুমেন্টত কৰিব পাৰে PDF হওক Word হওক Excel হওক যতে হওক সবতে ইউজ কৰিব পাৰে নেক্সট আছে আমাৰ কি এটা ৰিপ্লেস টো কি হ'ব ৰিপ্লেস টো যদি ক্লিক কৰো ইয়াতে ফাইন্ড অপচনটো আছে ইয়াতে আপোনালোকে ইয়াতো ফাইন্ড কৰিব পাৰে বা ৰিপ্লেসত গলে প্ৰথম কি ৰিপ্লেস কৰিব C টো জায়গা আমি SEA কৰিলো ঠিক আছে ৰিপ্লেস অল কৰিলো বা এটা শব্দ ৰিপ্লেস কৰিলে যেটো C সিলেক্ট হৈ আছে সেটো CA ৰিপ্লেস হৈ যাব এতিয়া আমি ৰিপ্লেস অল যদি কৰি দিও 22 ৰিপ্লেসমেন্ট কৰিছে বুলি কৈছে এতিয়া সব আমাক ক্লোজ কৰি চাও ইয়াতে C আছিল SW SEA হৈ গল ইয়াতে C আছিল সব চেঞ্জ হৈ গল এতিয়া আমি আকৌ ৰিপ্লেস কৰি দিও SEA নালাগে আমাক আসলতে লাগিছিল আমাক SW তো SW কৰি ৰিপ্লেস অল কৰি দিলো তো ৰিপ্লেস অল কৰি দিয়াৰ লগে লগে চাওক সব আকৌ SWC হৈ গল ঠিক আছে তো এইখিনি আছিল আমাৰ কি হয় এডিটিং টাইম এইকিটা PDF হিচাপে সেভ কৰিবলৈ এইকিটা ডিক্টেট কৰিবলৈ হলে এইকিটা মানে আপোনালোকে যদি কথা কৈ এটো ৰেকৰ্ড কৰিব বিচাৰে তেনেহলে এটো ৰিউজ কৰিব বিচাৰিলে এটো তো হেতু আছিল আমাৰ হোম টেব নেক্সট আছে আমাৰ ইনসাৰ্ট টেব মই গুটেখিনি থ্ৰুতে একেটা ভিডিওৰ ভিতৰতে আপোনালোক গুটেখিনি বস্তুৰ ইন্ট্ৰোডাকশনটো দি দিব বিচাৰিছো গতিকে মই ভিডিওটো অলপ দীঘল হ'ব পাৰে চাই থাকিবলৈ নাপাহৰিব দৰকাৰ হলে 1.5x স্পীডত লৈ লব আপোনালোকে 1.5 বেছি হ'ব 1.25 কৰি লব এটা ইনসাৰ্ট টেবত যদি যাও ইনসাৰ্ট টেবত গলে কভাৰ পেজ থাকে কভাৰ পেজ আপোনালোকে এড কৰিব পাৰে এটো ধৰি ডকুমেন্ট এটা বনাইছে ইয়াতে আপোনালোকে কভাৰ পেজ এখন এড কৰিব বিচাৰে তো ইয়াতে গৈ পিনে আমি কভাৰ পেজ আকৌ বেলেগ ডিজাইনৰ থাকে যেনেকুৱা ধৰণৰ লাগে আপোনালোকে কভাৰ পেজ এড কৰিব পাৰে ধৰি লওক এখন আমাৰ ফটো থকা এখন কভাৰ পেজ আছে তো এটো এড কৰি দিলো আমি দেখিছে এটো কভাৰ পেজ এটা এড হৈ গল কভাৰ পেজ বুলে আমাক নালাগে ৰিমুভ কারেন্ট কভাৰ পেজটো নাইকে কৰিলো ঠিক তেনেকৈ আৰু এইবিলাক অপচন আছে যেটো মন যায় আপোনালোকে কভাৰ পেজ ইউজ কৰিব পাৰে বা নিজেও বনাই লব পাৰে কোনো কথা নাই নেক্সট আছে আমাৰ ব্ল্যাঙ্ক পেজ ধৰি লওক ইয়াৰ আগত আমাৰ ব্ল্যাঙ্ক পেজ এখন লাগে তো ব্ল্যাঙ্ক পেজ এখন ব্ল্যাঙ্ক পেজ আহি গল আমি সৰু কৰি যদি দেখাও তেতিয়া গম পাব আপোনালোকে এটো দেখিছে ইয়াৰ আগত এখন ব্ল্যাঙ্ক পেজ আহি গল ঠিক আছে নেক্সট আছে আমাৰ পেজ ব্ৰেক এটা পেজ ব্ৰেকটো কি বস্তু ধৰি লওক আমি এখিনিকে কপি কৰি লৈছো একবাৰ এনেকে দিছ ওকে তো এতিয়া কি হল অলপ ডাঙৰ কৰি লওঁ ওকে অলপ ডাঙৰ কৰি লৈছো এতিয়া চাওক H2O এই ফৰ্মুলাটো ধৰি লওক নতুন পেজ এখনৰ আৰম্ভণিতে হ'ব লাগে ধৰি লওক চেপ্টাৰ 2 সদায় চেপ্টাৰ বিলাক এটো হল চেপ্টাৰ 1 এটো হল চেপ্টাৰ 1 আমি সাইজটো বঢ়াই লওঁ
এইবিলাক মই শ্বৰ্টকাট ইউজ কৰিছোঁ, আপোনালোকে শ্বৰ্টকাটখিনিও শিকি ল'ব পাৰিব। অ'কে, এইটো হ'ল চেপ্টাৰ 1। সদায় আপোনালোকে দেখিছে যে প্ৰত্যেকটো চেপ্টাৰ নতুন এটা পেজৰ পৰা আৰম্ভ হয়। অ'কে, তো এইটো কাৰণে আমি কি কৰিম, ইয়াত যদি আমি আৰু লিখি দিওঁ, ইয়াত যদি আমি এঘাৰমান আকৌ লিখি দিওঁ, লিখি দিলে চাব চেপ্টাৰ 2টো জেগাটো চেঞ্জ হৈ গৈছে। চেপ্টাৰটো ইয়াত আৰম্ভ হৈছে, কিন্তু ইয়াতে যদি আৰু কিবা এটা আমি লিখি দিওঁ, চেপ্টাৰটো আকৌ ইয়াৰ পৰা আৰম্ভ হৈ গ'ল, আধাৰ পৰা আৰম্ভ হৈ গ'ল। আমাক যদি সেইটো নালাগে তেনেহ'লে আমি কি কৰিম, পেজ ব্ৰেকটো লৈ ল'ম। পেজ ব্ৰেকটো ইয়াৰ আগত গৈ পিনে আমি পেজ ব্ৰেকটো ক্লিক কৰিম। এতিয়া চাওক ইয়াত আহিলে। এতিয়া আমি এইটো টেষ্ট কৰিবলৈ পেজ ব্ৰেকটো কামত দিছে নে নাই আৰু অলপ লিখি লওঁ। দেখিছে এনেকৈ লিখি দিয়াৰ লগে লগে এইটো চেঞ্জ হৈছে, কিন্তু আমাৰ কি হৈছে, চেপ্টাৰটো সদায় নতুন এটা পেজত আহি আছে। অ'কে, ইয়াতে আমি এইখিনি নাইকিয়া কৰি লওঁ। ইয়াতে স্পেচ এটা হৈ আছে, এইটো কাৰণে আমাৰ প্ৰব্লেমটো দিছে। পেজ ব্ৰেক দিলোঁ। এতিয়া আমি ইয়াতে ধৰি লওক কিবা কিবি লিখিলোঁ। এইখিনিত আছে নেকি? এইখিনিত আমাৰ কিবা কিবি আছে, তো এইকেইটা আমি নাইকিয়া কৰি লৈছোঁ যাতে আমাৰ ক্লিয়াৰ হৈ থাকে গোটেইখিনি বস্তু। অ'কে, তো এতিয়া চাওক এতিয়া ইয়াতে আমি যিমানেই যি নিলিখোঁ কিয় সদায় এই চেপ্টাৰটো এখন নতুন পেজতে থাকিব। দেখিছেনে? সদায় এই চেপ্টাৰটো এখন নতুন পেজতে থাকিব, দেখা পাব আপোনালোকে। দেখিছে, নতুন পেজতে আমি দেখা পাইছোঁ। তো এইটো হ'ল পেজ ব্ৰেক। নেক্সট আছে আমাৰ টেবল। টেবল বনাবলৈ আমি কি কৰিব লাগিব, যিটো জেগাত আমাৰ টেবল লাগে তাতে আমি আমাৰ ইনচাৰ্টশ্যন পইণ্টটো লৈ গ'লোঁ, লৈ গৈ পিনে ইয়াতে টেবুলত ক্লিক কৰিলোঁ। টেবুলত ক্লিক কৰিলে কি হ'ল, এনেকুৱা ধৰণে ওলাব। ইয়াতে আপোনালোকে যিমানটো লাগে, বোলে ৰ' আমাক কেইটা লাগে, 3টা লাগে, কলম কেইটা লাগে, 1 2 3 4 5টা লাগে। তো ইয়াতে গৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে ৰ' 3টা আৰু কলম 5টা আহি গ'ল। তো এনেকৈ টেবুলবিলাক ল'ব পাৰে। ইয়াতে গৈ পিনে আপোনালোকে ষ্টাইলবিলাক চেঞ্জ কৰিব পাৰে। টেবুলৰ ষ্টাইলটো বেলেগ বেলেগ ধৰণে ল'ব পাৰে। ইয়াতে গৈ আৰু বেলেগ বেলেগ ষ্টাইল আছে, সেইবিলাকো ল'ব পাৰে। ঠিক আছে, তো এনেকৈ আমি বেলেগ বেলেগ ধৰণৰ টেবুল ল'ব পাৰোঁ। ধৰি লওক আমি নৰ্মেলটোৱে লৈছোঁ। এতিয়া আৰু আছে টেবুল কেনেকৈ ভৰাব পাৰে, আৰু বেলেগ বেলেগ টেকনিক আছে টেবুল। ইয়াতে ধৰি লওক এণ্টাৰ মাৰিলোঁ, টেবুলখন আমি ইয়ালৈ লৈ আহোঁ। এইখিনিত আৰু এখন টেবুল ল'ম। আৰু এখন টেবুল ল'বলৈ কেনেকৈ ল'লোঁ, ইনচাৰ্ট টেবুলত গ'লোঁ। ইনচাৰ্ট টেবুলত গৈ কলমছ কেইটা লাগে, ধৰি লওক 5টা লাগে, বা আমাক 6টা লাগে, চেঞ্জ কৰিলোঁ। নেক্সটটো আহিলে আমাক ৰ'জ কেইটা লাগে, ধৰি লওক 3টা লাগে। 23 হৈ গৈছে, বহুত বেছি হৈ যাব, 3টা লৈ লৈছোঁ। অ'কে কৰিলোঁ। এতিয়া চাওক ৰ'জ 3টা হৈ গ'ল, কলম 6টা হৈ গ'ল। তো এনেকৈও আমি টেবুল ল'ব পাৰোঁ। বা আমি কেনেকৈ ল'ব পাৰোঁ, ড্ৰ টেবুলো কৰিব পাৰোঁ। টেবুল এখন ড্ৰও কৰিব পাৰোঁ। ধৰি লওক ইয়াত আমাক টেবুল এখন লাগে, তো ইয়াতে এনেকৈ টেবুল এখন বনাই দিলোঁ। ইয়াতে আমাক কলমবিলাক লাগে, কিমানটো চাইজৰ ক'ত লাগে, আমি এনেকৈ টেবুল বনাবও পাৰোঁ। মাউচটো এতিয়া এনেকৈ আঁকিও ল'ব পাৰোঁ আমি। তো এনেকৈ আমি টেবুল বনালোঁ। এনেকৈও কৰিব পাৰোঁ। ইৰেজ কৰিব পাৰোঁ। এইডাল লাইন বোলে নালাগে আমাক, এইডালত ক্লিক কৰি দিলোঁ, এইডালত ক্লিক কৰি দিলোঁ, এইডালত ক্লিক কৰি দিলোঁ, এইডালটো ক্লিক কৰি দিলোঁ। তো ওপৰতো আমাৰ হেডিং আহিবলৈতো এনেকৈ কৰি দিব পাৰোঁ। এইবিলাক টেবুলতো আমি কৰিব পাৰোঁ তেনেকৈ। ঠিক আছে, এনেকৈ কৰিব পাৰোঁ। অ'কে, তো এইকেইটা আছিল টেবুল কেনেকৈ বনায়, টেবুল বনাবৰ কাৰণে। এতিয়া নেক্সট আছে আমাৰ পিকচাৰ্ছ। পিকচাৰ্ছত কি কৰিব পাৰোঁ, আমি পিকচাৰ ভৰাব পাৰোঁ ফ্ৰম দিছ ডিভাইচ, বা ষ্টক ইমেজ বা কাষ্টম ইমেজো কৰিব পাৰোঁ। অনলাইন পিকচাৰো আমি ইয়াত ভৰাব পাৰোঁ। বা আমি ডাইৰেক্ট ফটো এটা আমি ধৰি আনি ইয়াত ভৰাই দিবও পাৰোঁ। দিছ ডিভাইচে কৰিলোঁ, ধৰি লওক দিছ ডিভাইচ কৰিলে এনেকৈ ব্ৰাউজ আহিলে, ডেস্কটপত ধৰি লওক আমি এটা ভৰাই দিলোঁ তো ইনচাৰ্ট কৰি দিলোঁ, ইয়াতে সোমাই গ'ল। দেখিছে, ফটোখন সোমাই গ'ল। ফটোখনৰ ষ্টাইলটো আপোনালোকে চেঞ্জো কৰিব পাৰে, বেলেগ বেলেগ ডিজাইনৰ ল'ব পাৰে। এইখন টেবুলৰ ভিতৰত সোমাই থকাৰ কাৰণে ডিজাইনটো আমি ইমান ধৰিব পৰা নাই, কিন্তু আমি ধৰি লওক ইয়াতে গ'লোঁ, ৰেপ টেক্সট কৰিলোঁ, ইন ফ্ৰণ্ট অফ টেক্সট সেইটো কৰিলোঁ।
এইডোখৰতে লৈ লৈছোঁ এতিয়া এই ফটোখনৰ আমি ষ্টাইলবিলাকো চেঞ্জ কৰিব পাৰোঁ যদি মন যায় ঠিক আছে ফটোখনৰ ষ্টাইলবিলাক চেঞ্জ কৰিব পাৰোঁ ফৰ্মেট পিকচাৰ কৰিলে ফৰ্মেট পিকচাৰ ইয়াত শ্বেডো দিব পাৰে আপুনি ৰিফ্লেকশ্যন দিব পাৰে আপুনি তাত ট্ৰেন্সপাৰেঞ্চি বঢ়াব পাৰে ট্ৰেন্সপাৰেঞ্চি কমাব পাৰে ঠিক আছে সাইজ বঢ়োৱা কমোৱা কৰিব পাৰে শ্বেডোটোৰ তো এইবিলাক কৰিব পাৰে ৰিফ্লেকশ্যন দিব পাৰে তো এইখিনি আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰে শেপস ঠিক তেনেকৈ আমাক ধৰক ডায়াগ্ৰাম এটা বনাব লাগে তো ডায়াগ্ৰাম এটা এনেকৈ বনাব পাৰোঁ আমি ইয়াতে বেলেগ বেলেগ ডিজাইনৰ আছে তো বেলেগ বেলেগ ডিজাইন সিলেক্ট কৰিব পাৰোঁ বা শেপ ফিলটো ইয়াতে গৈ আমি নো ফিল কৰি দিব পাৰোঁ নো ফিল কৰিলে ইয়াতে একো নাথাকিব ইয়াতে গৈ আমি লিখিব পাৰোঁ ৰাইট ক্লিক কৰিম আমি কিবা এটা লিখিবলৈ হ'লে ফ্ৰণ্টত গ'লোঁ ঠিক আছে ফ্ৰণ্টত গ'লোঁ ফ্ৰণ্টত যোৱাৰ পিছত কেনেকুৱা ধৰণৰ ফ্ৰণ্ট লাগিব আমাৰ সেইটো কৰিব পাৰোঁ অ'কে তো ইয়াতে ডাবল ক্লিক যদি কৰি দিওঁ তেতিয়াহ'লে চাওক তো আছে ইয়াতে গৈ আমি ৰাইট ক্লিক কৰিলোঁ এড টেক্সট কৰিলোঁ ইয়াতে আমি লিখিলোঁ ষ্টাৰ্ট এতিয়া দেখিছে কি হ'ল আখৰকেইটা নাহা নাই কিয় অহা নাই কাৰণ আখৰকেইটা বকাৰ হৈ আছে তো আমি এইটো বেলেগ এটা কালাৰ কৰিলোঁ ষ্টাৰ্ট হৈ আছে অ'কে তো বেলেগ এটা কালাৰ কৰিলোঁ এতিয়া আখৰখিনি আমি আগতে যোৱা ফণ্টতে আমি চেঞ্জ কৰিব পাৰোঁ ইয়াতে গৈ আমি চেঞ্জ কৰিব পাৰোঁ তো এইটো এটা টেক্সট বক্স বনি গ'ল বক্স বনি যোৱাৰ পিছত ইয়াতে আমি ধৰি লওক আৰু লাগে আমাক বেলেগ বেলেগ কাৰ্ডাল লাগে তো কাৰ্ডাল আমি এনেকৈ দিব পাৰোঁ ষ্টাৰ্ট ঠিক আছে CSC আছামিজটো ষ্টাৰ্ট কৰিলোঁ আমি তো তেনেকৈ আমি কি কৰিব পাৰোঁ শ্বেপবিলাক দিব পাৰোঁ ঠিক তেনেকৈ আইকন দিব পাৰোঁ আইকন ধৰি লওক ইয়াতে ক্লিক কৰিলে আপোনালোকৰ ইণ্টাৰনেট যদি কানেক্টেড হৈ থাকে তেনেহ'লে আইকনবিলাক এনেকৈ ওলাব ধৰি লওক চশমা এযোগে দি দিলোঁ ইনচাৰ্ট এইটো আহি গ'ল ঠিক আছে এইটো ওপৰলৈ আনিবলৈ কি কৰিম আমি ৰেপ টেক্সট য'ত ত'ত লৈ যাবলৈ সদায় ৰেপ টেক্সট কৰিব ইন ফ্ৰণ্ট অফ টেক্সট কৰিব এতিয়া আমি ধৰি লওক ইয়াতে দি দিলোঁ CSC আছামিজ চশমা পিন্ধি আছে হয়নে অ'কে তো ইয়াতে আমি ডিজাইনটো চেঞ্জ কৰিব পাৰোঁ আউটলাইনটো ধৰি লওক আমি নীলা কৰি দিলোঁ বা এনেকৈ দি দিলোঁ এনেকৈ দি দিয়াৰ লগে লগে বেছিকৈ জিলিকি পৰিছে ধৰি লওক CSC আছামিজে চশমা পিন্ধি আছে অ'কে তো আমি তেনেকৈ কৰিব পাৰোঁ 3D মডেলো আছে দিছ ডিভাইচ এইটো ডিভাইচত যদি 3D মডেল আছে তেতিয়াহ'লে ইয়াত দেখাব নহ'লে নেদেখায় স্মাৰ্ট আৰ্টো আছে এইবিলাক আপোনালোকে চব এটা এটা ক্লিক কৰি চেক কৰি চাব পাৰে আৰু যিমান প্ৰেক্টিছ কৰিব সিমানেই ভালকৈ আহিব গতিকে প্ৰেক্টিছ কৰিব মই এইখিনি বস্তুখিনি দেখাই দিছোঁ আপোনালোকক ক'ত কি থাকে তেনেহ'লে আমাৰ নেক্সট আছে কি হেডাৰ ফুটাৰ আৰু পেজ নাম্বাৰ হেডাৰ কেনেকৈ দিয়ে ফুটাৰ কেনেকৈ দিয়ে আৰু পেজ নাম্বাৰ কেনেকৈ দিয়ে আমি সেইকেইটা চাই লওঁ হেডাৰত কি কৰিম আমি ইয়াতে গৈ ধৰি লওক হেডাৰত গৈ তলত ক্লিক কৰিলোঁ ইয়াতে এইটো আছে এনেকৈ বেলেগ বেলেগ ধৰণৰ হেডাৰ আছে আমি চিম্পলটোকে দি চাওঁ প্ৰথম ইয়াত দিলোঁ ইয়াতে টাইপ হিয়াৰ বুলি আহিছে টাইপ হিয়াৰত আপোনালোকে যিকোনো দিব পাৰে ধৰি লওক মাই বুক বুলি দিলোঁ মাই বুক বুলি লিখি ল'লোঁ এতিয়া ক্ল'জ হেডাৰ কৰিব পাৰোঁ বা এই তলৰ যিকোনো জেগা এটাত আমি ডাবল ক্লিক কৰিব পাৰোঁ ডাবল ক্লিক কৰিলোঁ এতিয়া চাওক মাই বুক বুলি লিখিছিলোঁ যে হেডাৰত তো প্ৰত্যেকটো পেজতে আৰম্ভণিতে মাই বুক বুলি আহি যাব দেখিছে এইটোৱে হৈ গ'ল হেডাৰ ঠিক তেনেকৈ আমি ফুটাৰ দিব পাৰোঁ ফুটাৰ মানে তলত হেডাৰ মানে ওপৰত তো ইনচাৰ্টত গ'লোঁ আমি ইয়াতে ফুটাৰত গ'লোঁ ইয়াতে ধৰি লওক এনেকুৱা ধৰণে দি দিব পাৰোঁ যিকোনো এটা টাইপ হিয়াৰ CSC আছামিজ বুলি দি দিলোঁ এইটো কেপিটেল কৰি লওঁ ইয়াতো ফৰ্মেটিংবিলাক চব একেই কৰিব পাৰোঁ পাৰকেছ কৰি দিলোঁ অ'কে তো ইয়াতে ডাবল ক্লিক কৰি দিলোঁ তো ফুটাৰটো ক্ল'জ হৈ গ'ল ফুটাৰটো এনেকৈ আহি গ'ল প্ৰত্যেকটো পেজত আমাৰ CSC আছামিজ বুলি আহিব তলত আৰু ওপৰত আহিব মাই বুক বুলি ঠিক আছে তো এইটো হৈ গ'ল ফুটাৰ এতিয়া পেজ নাম্বাৰ কেনেকৈ দিম পেজ নাম্বাৰ দিবলৈ আমি পেজ নাম্বাৰ ক্লিক কৰিলোঁ টপ অফ পেজ কৰিব পাৰোঁ বটম অফ পেজ কৰিব পেজ মাৰ্জিনত কৰিব পাৰোঁ কাৰেণ্ট পজিশ্যনত কৰিব পাৰোঁ টপ অফ পেজে কৰিম ধৰি লওক ওপৰত দিলোঁ বা এনেকৈ দিলোঁ এইটো দিলোঁ তো পেজ দেখিছে কি ধুনীয়াকৈ আহি গৈছে ক্ল'জ হেডাৰ ফুটাৰ কৰিলোঁ অ'কে তো পেজ নম্বৰ 1 বুলি এনেকৈ আহিছে নেক্সটটো পেজ নম্বৰ 2 বুলি আহিব নেক্সট পেজ নম্বৰ 3 এনেকৈ আমি পেজ নাম্বাৰবিলাকো দিব পাৰোঁ অ'কে নেক্সট আছে আমাৰ টেক্সট বক্সটো আমাৰ এই শ্বেপছে লৈছিলোঁ আমি শ্বেপ এনেকুৱা ধৰণৰ তো টেক্সট বক্সটো আপোনালোকে তেনেকৈ ল'ব পাৰে ধৰি লওক এইটো টেক্সট বক্সে ল'লোঁ দেখিছে টেক্সট বক্সটো কেনেকৈ আহিছে
এই টেক্সট বক্সত আপোনালোকে কিবা কিবি লিখিব পাৰে টেক্সট বক্সটো আকৌ এডিটো কৰিব পাৰে এই বেলেগ বেলেগ ধৰণৰ ষ্টাইল আছে এই ষ্টাইলবিলাক আপোনালোকে ইউজ কৰিব পাৰে আখৰৰ ষ্টাইল আছে এই গোটেই অপশ্যনছবিলাক আপোনালোকে এবাৰ চাব এবাৰ চালে আপোনালোকে গম পাব কেনেকুৱা ধৰণে আমি কামবিলাক টেক্সট বক্সবিলাক ইউজ কৰিব পাৰোঁ টেক্সট এফেক্টছ ধৰি লওক এইটো টেক্সট এফেক্টছ দিলোঁ এইটো বেছি সৰু হৈ আছে কাৰণে আমি দেখা নাই ডিজাইনটো ধৰিব পৰা নাই অলপ ডাঙৰ যেতিয়া কৰি লওঁ ডাঙৰ কৰি ল'লে আপোনালোকে ডিজাইন চেঞ্জটো গম পাব ধৰি লওক এনেকুৱা কৰি দিলোঁ অ'কে তো এনেকুৱা হৈ গ'ল বাহিৰত ক্লিক কৰিলে এনেকুৱা হৈ গ'ল অ'কে তো এনেকৈ টেক্সট বক্সবিলাক ল'ব পাৰোঁ টেক্সট বক্সবিলাক আমি য'ত মন যায় তালৈ লৈ যাব পাৰোঁ আগতে যেনেকৈ আমি পিকচাৰ এটা কি কৰি লৈছিলোঁ ৰেপ টেক্সট কৰি পিনে আমি এইটো কৰি ইন ফ্ৰণ্ট অফ টেক্সট কৰিলোঁ ইন ফ্ৰণ্ট অফ টেক্সট কৰিলে এতিয়া য'ত মন যায় আমি তাতে টেক্সট বক্সটো লৈ যাব পাৰোঁ ঠিক আছে এইবিলাক বেছিকেলি আমাৰ কি কৰিব পাৰি ডায়েগ্ৰাম বনাবৰ কাৰণে টেক্সট বক্সবিলাক ইউজ হয় বা আপোনালোকে বেলেগ এটা ষ্টাইলত যদি ডকুমেণ্টটো বনাব বিচাৰে তেতিয়াহ'লে টেক্সট বক্সবিলাক ইউজ কৰিব পাৰে এতিয়া আৰু ডিলিট কৰিবলৈ কি কৰিম আমি টেক্সট বক্সটোৰ ওপৰত যেতিয়া চাৰিওফালে থকা পইণ্টাৰটো আহিছে তেতিয়া আমি ক্লিক কৰিম মানে টেক্সট বক্সটো চিলেক্ট হৈ গ'ল এতিয়া কীবৰ্ডত থকা ডিলিট চুইচটো আমি দবাই দিলোঁ টেক্সট বক্সটো ডিলিট হৈ গ'ল তো নেক্সট আছে কুইক পাৰ্টছ আছে কুইক পাৰ্টছত আমাৰ এনেকৈ অটো টেক্সট আছে ডকুমেণ্ট প্ৰপাৰ্টিবিলাক কেনেকুৱা ধৰণে ল'ব পাৰোঁ সেইবিলাক আছে ৱৰ্ড আৰ্ট আছে এইবিলাক আছে নেক্সট আছে এটা ড্ৰপ কেপটো আগতেও পৰীক্ষাত আহিছে ধৰি লওক এতিয়া এই প্ৰথম এই আখৰটো এটো আমি কেপিটেল লেটাৰ কৰি লৈছোঁ বা আমি ডাইৰেক্ট ৱেলকাম বুলি দি দিছোঁ ৱেলকাম অ'কে এতিয়া ড্ৰপ কেপ কৰিব লাগে ড্ৰপ কেপ কৰিবলৈ আমি কি কৰিম চিলেক্ট কৰি ল'লোঁ চিলেক্ট কৰি লৈ ড্ৰপ কেপটোত ক্লিক কৰি দিলোঁ দেখিছে এইটো ড্ৰপ কেপ হৈ গ'ল মানে ড্ৰপ কেপ মানে ডাঙৰকৈ আহিব বাকীখিনি এনেকৈ আহিব এইটো পৰীক্ষাৰ আগতে আহিছেও আপোনালোকে ভালকৈ মনত ৰাখি ল'ব ক'ত আছে ইনচাৰ্টত গৈ পিনে আমি চ' টেক্সট আছে টেক্সট ষ্টাইলটোৰ ভিতৰত আছে ড্ৰপ কেপ তো ড্ৰপ কেপৰ বেলেগ বেলেগ ষ্টাইল আছে এইকেইটাও কৰিব পাৰে আপোনালোকে অ'কে তো সেইটো হ'ল ড্ৰপ কেপ তেনেহ'লে এইকেইটা আছিল আমাৰ ইনচাৰ্ট টেপৰ যিখিনি শিকিবলগীয়া সেইখিনি লিংক দিব পাৰে বুক মাৰ্ক দিব পাৰে এইবিলাক চব এবাৰ পৰা আপোনালোকে ট্ৰাই কৰি চাব কোনটো কেনেকৈ কৰে বাকী যদি ডিটেইলছ লাগে তেনেহ'লে মই আকৌ ভিডিঅ' বনাই পিনে আপোনালোকক দিম যিহেতু এই ভিডিঅ'টো একেটা ভিডিঅ'তে আমি গোটেইখিনি কভাৰ কৰিব বিচাৰিছোঁ গতিকে যিকেইটা মষ্ট ইম্পৰ্টেণ্ট সেইকেইটাহে মই ইয়াত দেখাই আছোঁ এতিয়া ডিজাইনত গ'লে আপোনালোকে এই বেলেগ বেলেগ ডিজাইন আছে এই বেলেগ বেলেগ ডিজাইনবিলাক চিলেক্ট কৰিব পাৰে আগতেও ডিজাইন দেখিছিলে যে সেই তেনেকুৱা ডিজাইন আছে ইয়াত থিমছ আছে থিমছবিলাক কেনেকুৱা ধৰণৰ থিম লাগে আপোনালোকক সেইবিলাকো ইউজ কৰিব পাৰে বা ডিফল্টটো থ'ব পাৰে সাধাৰণতে এইবিলাক ইউজ কৰা নহয় তথাপিতো ইচ্ছা কৰিলে আপোনালোকে কৰিব পাৰে নেক্সট ফন্টছ আছে ফন্টছবিলাক তাতো চিলেক্ট কৰিব পাৰে ইয়াতো চিলেক্ট কৰিব পাৰে নেক্সট আছে আমাৰ পেৰাগ্ৰাফ স্পেচিং ইফেক্টছ ছেট এজ দি ফন্ট এতিয়া মেইন জানিবলগীয়া কথাকেইটা কি আছে এইকেইটা পেজ বেকগ্ৰাউণ্ডত কি আছে ৱাটাৰমাৰ্ক আপোনালোকে নিজে ছেট কৰিব পাৰে বা আগতে থকা ইউজ কৰিব পাৰে ধৰি লওক এইটো কনফিডেঞ্চিয়েল ড্ৰাফ্ট চেম্পল ধৰি লওক কনফিডেঞ্চিয়েলতে ক্লিক কৰিলোঁ এতিয়া ইয়াতে যদি ভালকৈ চাই ইয়াতে কনফিডেঞ্চিয়েল বুলি লিখা আহিছে দেখিছেনে আমি ট্ৰেন্সপাৰেঞ্চিটো অকণমান বঢ়াই দিলে মানে কি হৈ যাব এনেকুৱা হৈ গ'ল কালাৰটো বেলেগ কালাৰ দি দিলে আপোনালোকে চাগে ধৰিব পাৰিব অলপ বেলেগ কালাৰ দি দিছোঁ ইমান বৰ বিশেষ আমাৰ চেঞ্জ হোৱা নাই কিন্তু ইয়াতে গৈ ৱাটাৰমাৰ্ক যদি আমি চেঞ্জ কৰিব বিচাৰোঁ তেতিয়াহ'লে কাষ্টম ৱাটাৰমাৰ্কত যাব পাৰোঁ কাষ্টম ৱাটাৰমাৰ্কত গৈ ৱাটাৰমাৰ্ক আছে ৱাটাৰমাৰ্ক নাইকিয়া হৈ যাব পিকচাৰ ৱাটাৰমাৰ্ক আছে আপোনালোকে ইমেজ এটাও দিব পাৰে ধৰি লওক পিকচাৰ এটা দিছোঁ আমি ক্লিক কৰি দিলোঁ ফ্ৰম এ ফাইল কৰিলোঁ এতিয়া ইয়াতে আমাৰ নিজৰ লগ'টোকে দি দিওঁ ধৰি লওক লগ' ইনচাৰ্ট ৱাশ্ড আউট অ'কে তেতিয়া দেখিছে এই CSC ইন আছামিজ বুলি ডকুমেণ্টটোৰ বেকগ্ৰাউণ্ডত CSC ইন আছামিজ লগ'টো আহি আছে হয়নে ঠিক তেনেকৈ আপোনালোকে ৱাটাৰমাৰ্ক আৰু চেঞ্জ কৰিব পাৰে ধৰি লওক কাষ্টম ৱাটাৰমাৰ্ক আমি কিবা নিজে লিখা এটা দিব পাৰোঁ ধৰি লওক CSC ইন আছামিজ বুলি লিখি দিলোঁ আমি ইয়াতে গৈ আমি কালাৰটো ধৰি লওক চেঞ্জ কৰি দিলোঁ অ'কে দেখিছে এইটো CSC ইন আছামিজ বুলি বেকগ্ৰাউণ্ডত আহিছে এইটো আপোনালোকে হৰাইজণ্টেল কৰিব পাৰে ভাৰ্টিকেল কৰিব পাৰে যিকোনো ষ্টাইলত কৰিব পাৰে এইটো ডায়গনেলত আছে ডায়গনেল মানে ইটো কোণাৰ পৰা সিটো কোণালৈকে হৰাইজণ্টেল কৰিলে এনেকৈ চিধা থাকিব ভাৰ্টিকেল কৰিলে এনেকৈ এইটো ষ্টাইলত থাকিব ঠিক আছে পেজ কালাৰ কৰিব পাৰে যদি ইচ্ছা কৰে আপোনালোকে পেজ কালাৰবিলাকো চেঞ্জ কৰিব পাৰে ইয়াতে গৈ ধৰি লওক ৰিচিপ্ট আছে ৰিচিপ্ট থাকিলে আমাৰ গ্ৰীণ কালাৰ টাইপ থাকে তো এইটো গ্ৰীণ কালাৰ টাইপ হৈ গ'ল ঠিক আছে এইটো পেজ কালাৰ
নেক্সট আছে আমাৰ পেজ বৰ্ডাৰবিলাক আমি ইয়াতে সেট কৰিব পাৰোঁ কেনেকুৱা ধৰণে যদি বৰ্ডাৰ লাগে তেনেহ'লে বৰ্ডাৰ দিব পাৰোঁ ধৰি লওক এনেকৈ বৰ্ডাৰ দিলোঁ অ'কে দেখিছে এনেকৈ বৰ্ডাৰ আহি গ'ল বৰ্ডাৰ যদি নালাগে তো আমি কি কৰিব পাৰোঁ নান কৰি দিব পাৰোঁ অ'কে তো বৰ্ডাৰ নাইকিয়া হৈ গ'ল তো তেনেকৈ আমি বৰ্ডাৰবিলাকো চেঞ্জ কৰিব পাৰোঁ এয়া হৈ গ'ল ডিজাইন টেব নেক্সট আছে আমাৰ লেআউটত কি আছে আমাৰ মাৰ্জিনছ এইটো খুব ইম্পৰ্টেণ্ট মাৰ্জিনছটো আপোনালোকৰ পৰীক্ষাত এনেকৈ দিব বোলে লেফ্টত 1.5 ৰাইটত 1.5 টপত 1 বটমত 1 তো তেনেকৈ যদি দিয়ে আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰে মাৰ্জিনবিলাক দেখিছে ইয়াতে কেইটামান ডিফল্ট বনোৱা আছে আৰু কাষ্টম মাৰ্জিনত গৈ আপোনালোকে ডাইৰেক্ট যাব কাষ্টম মাৰ্জিনত গৈ কুৱেশ্যনত যি দিয়া আছে সেইমতে ইয়াতে ডাইৰেক্ট লিখি দিব টপত এইটো বটমত এইটো লেফ্টত এইটো ৰাইটত এইটো ধৰি লওক আমি টপত অলপ বঢ়াই দিওঁ টপত 2 কৰি দিলোঁ আৰু লেফ্ট আৰু ৰাইট লেফ্টত আমি ধৰি লওক লেফ্টতো 2 কৰি দিলোঁ অ'কে এতিয়া চাওক লেফ্টৰ চাইডে বাওঁ চাইডে বেছিকৈ আছে জেগা 2 হৈ গ'ল মোৰ চাইডে কমকৈ আছে 1 আছে ওপৰত বেছি আছে আৰু তলত কম আছে ঠিক আছে তো তেনেকৈ আমি মাৰ্জিনবিলাক চেঞ্জ কৰিব পাৰোঁ ধৰি লওক এইকেইটা আমি 1 কৰি দিওঁ ইয়াতো ঠিক কৰি পিনে আপোনালোকে কমাই দিব পাৰে বা ইয়াতে আপোনালোকে ডাইৰেক্ট 1 কৰি দিব পাৰে এই চিম্বলটো নাইকিয়া নকৰিব এই চিম্বলটোৱে ইঞ্চ বুজায় তো এনেকৈ আমি মাৰ্জিনবিলাক চেঞ্জ কৰিব পাৰোঁ নেক্সট আছে আমাৰ অৰিয়েণ্টেশ্যন মানে ফোনটো চিধাকৈ লৈছোঁ নে পথালিকৈ লৈছোঁ পথালিকৈ হ'লে মানে কি হ'ব লেণ্ডস্কেপ মোড আৰু চিধাকৈ ল'লে পৰ্ট্ৰেইট মোড তো ইয়াতে আপোনালোকে পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ দেখিছে পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰে ধৰি লওক লেণ্ডস্কেপ দিলোঁ লেণ্ডস্কেপ দিলে ডকুমেণ্টটো এনেকুৱা ধৰণৰ হৈ গ'ল পৰ্ট্ৰেইট দিলোঁ ধৰি লওক এনেকুৱা ধৰণৰ হৈ গ'ল ঠিক আছে এতিয়া সাইজ কিমান সাইজৰ পেপাৰত আপোনালোকে ডকুমেণ্টটো বনাব তো ইয়াতে চেঞ্জ কৰিব পাৰোঁ সাইজত গ'লোঁ লেটাৰ আছে অলৰেডি চিলেক্ট হৈ লিগেল আছে A5 আছে A4 আছে এইবিলাক বেলেগ সাইজৰ আছে তো আমি A4 কৰি লওঁ ধৰি লওক A4 সাধাৰণতে A4 পেজে এভেইলেবল থাকে গতিকে আমি A4 কৰি লৈছোঁ এতিয়া কলমছ দিব পাৰোঁ আমি কলমছ মানে কি এনেকুৱা ধৰণে দুটা ভাগত ভাগ হৈ থাকিব বা তিনিটা ভাগত চাৰিটা ভাগত যেটা ভাগত মন যায় আপোনালোকে ভাগ কৰি ল'ব পাৰে আৰু সেইমতে আখৰবিলাক আহিব চাব 2 দুটা কলম কৰিলোঁ এতিয়া চাওক কিছুমান ৰিচাৰ্চ পেপাৰবিলাক দেখিলে আপোনালোকে গম পাব বা নিউজ পেপাৰবিলাক দেখিলে গম পাব বেলেগ কলমছ আছে এনেকৈ তো আপোনালোকে নিজৰ ডকুমেণ্টটো এনেকৈ কলমছবিলাক দিব পাৰে আৰু সেইমতে আখৰবিলাক ভাগ হৈ যাব ঠিক আছে ইয়াতে এই কলমটো শেষ হোৱাৰ পিছত ইয়াতে যদি আমি আৰু কিবা কিবি লিখি দিওঁ লিখিলে চাওক সেই নেক্সট লাইনটোত ইয়াত আহিছে ঠিক তেনেকৈ ইয়াত এই লাষ্টত যদি শেষ হয় তেতিয়াহ'লে ইয়াত আহিব ইয়াত যদি শেষ হয় ইয়াত আহিব তো তেনেকৈ এতিয়া সেইটো হৈ গ'ল কলমছ আমি যেটা মন যায় এটা কলমছ দিব পাৰোঁ 3 কলমছ লেফ্ট ৰাইট ইয়াতে মোৰ কলমছত গৈ আমি আৰু অপশ্যনছ আছে সেইবিলাক কেইটা কলম লাগে ইয়াতে চিলেক্ট কৰি ল'লে হ'ল ধৰি লওক আমি 10টা কলম লৈ লওঁ অ'কে তো 10টা কলম হ'ব হয় নাই 10টা কলম ল'লেতো বেয়া হ'ব কিন্তু আমি জাষ্ট দুটা বা এটাই লৈ লওঁ এনে দেখাবৰ কাৰণে আপোনালোকক কৈছোঁ তেনেকুৱা ধৰণে আপোনালোকে কলম ল'ব পাৰে ইয়াতে ব্ৰেকছ আছে ব্ৰেকছত আপোনালোকে পেজ ব্ৰেক কলম ব্ৰেক টেক্সট ৰেপিং নেক্সট পেজ কণ্টিনিউৱাছ ইভেন অড এইবিলাক ব্ৰেক আছে অথনি আমি পেজ ব্ৰেকৰ কথা চাইছিলোঁ তো ইয়াতে বাকীকেইটা ব্ৰেক আপোনালোকে ট্ৰাই কৰি চাব নিজে কিবা বুজি নাপালে কমেণ্ট কৰিব মই সেইখিনি শিকাই দিম আকৌ লাইন নাম্বাৰছ আপোনালোকে চাব পাৰে লাইন নাম্বাৰ দিব পাৰে ইয়াৰ থ্ৰুৱেদি হাইফিনেশ্যন দিব পাৰে তো এইবিলাক বস্তু আছে আমাৰ লেআউটত ইয়াত বৰ বিশেষ আৰু বেলেগ জানিব লগা তেনেকৈ নাই ব্ৰিং ফৰৱাৰ্ড ব্ৰিং বেকৱাৰ্ড এইবিলাক ইমেজ থাকিলে মানে আপোনালোকে এইবিলাক কৰিব পাৰে তাত আমি টেক্সট ৰেপ যে কৰিছিলোঁ সেইটো ইউজ কৰিও আমি ব্ৰিং ফৰৱাৰ্ড ব্ৰিং বেক এইবিলাক কৰিব পাৰোঁ নেক্সট আছে ৰেফাৰেঞ্চত বৰ বিশেষ কৰিব লগা একো নাই আপোনালোকে যদি ৰিচাৰ্চ পেপাৰ বা কিবা কিবি লিখিছে তেতিয়াহ'লে ৰেফাৰেঞ্চটো দৰকাৰ হয় কাৰণ ক'ৰ পৰা বস্তুখিনি লৈছোঁ আমি সেইখিনি যেতিয়া ডিনোট কৰিব লাগে তেতিয়াহ'লে ৰেফাৰেঞ্চ ইউজ কৰোঁ নেক্সট আছে মেইলিংটো বৰ বিশেষ ইয়াত কাম নাই আপোনালোকে মেইল ইয়াৰ পৰা ডাইৰেক্টলি কৰিব পাৰে কিন্তু মেইল এজেণ্টটো ইয়াৰ লগত কানেক্ট কৰিব লাগিব তাৰপিছতে কৰিব পাৰিব গতিকে আপোনালোকে যদি ষ্টেণ্ড এলোন কম্পিউটাৰ এটা বা ডাইৰেক্ট কম্পিউটাৰ এটা যদি ইউজ কৰি আছে ইণ্টাৰনেট কানেকশ্যন কৰা নাই মেইল এজেণ্টটো ইয়াৰ লগত কানেক্ট কৰা নাই তেতিয়াহ'লে এইটো টেব একো কাম নকৰে আৰু লগতে পৰীক্ষাটো আপোনালোকৰ এইটোৰ বিষয়ে নাহে নেক্সট আছে আমাৰ ৰিভিউত আপোনালোকে ইয়াতে স্পেলিং চেক কৰিব পাৰে স্পেলিং অলৰেডি ওলাই যাব এইটো ধৰি লওক স্পেলিং ভুল আছে স্পেলিং ভুল থকাৰ কাৰণে দেখিছে এইটো স্পেলিং ভুল আছে স্পেলিং ভুল থকাৰ কাৰণে তলত ৰঙাকৈ আণ্ডাৰলাইন আহিছে যদি গ্ৰামাটিকেল ভুল থাকে তেতিয়া ইয়াত তলত সেউজীয়া ভুল থাকিব
ঠিক আছে ওকে তো ইয়াতে ওয়ার্ড কাউন্ট কিমান আছে আমি হেতু চাও পাৰো ধৰি লওক ইয়াতে ওয়ার্ড কাউন্ট কিমান আছে এই ইয়া দেখিছে ওয়ার্ড কাউন্ট কিমান আছে ক্যাৰেক্টাৰছ নো স্পেচেছ নোহোৱাকে ইমান আছে স্পেচেছ ৰাখি পিনে আমাৰ ইমান আছে প্যাৰাগ্ৰাফ দুটা আছে ইয়াতে লাইনছ পাঁচটা আছে ঠিক আছে ওয়ার্ড 86 টা আছে পেজ এটা ওকে তো এই গুটেখিনি বস্তু ডিটেইলছ খিনি আহি যাব চেক এক্সেসিবিলিটি কোনে এক্সেস কৰিব পাৰে কিনি ট্ৰান্সলেট কৰিব পাৰে বেলেগ ল্যাঙ্গুৱেজত তো ল্যাঙ্গুৱেজ বিলাক ইয়াতে চেঞ্জ কৰিব পাৰে নিউ কমেন্ট দিব পাৰে কিবা কৰিব পাৰে একচেপ্ট ৰিজেক্ট কৰিব পাৰে এইখিনি বস্তু আপোনালোকে এবাৰ নিজেই চেক কৰি চাব নেক্সট আছে ভিউ এটা ই ওপৰত এই লাইনটো দেখিছে নে এই লাইনটোত আমি ধৰি লৈ এনেকে পেজটো বহল কৰি দিব পাৰো মানে লিখাখিনি কৰলৈকে যাব এখিনি কৰিব পাৰো তো এখিনি কোড আসলে আমি চেক কৰিছো কোড এই লাইনডাল ওলাব এটো হল এই ৰুলাৰটো যদি ক্লিক কৰিও তেতিয়া হলে এতিয়া এই লাইনডাল নাই আমি চেঞ্জ কৰিব নোৱাৰো ৰুলাৰটো যদি ক্লিক কৰো তেতিয়া হলে এই লাইনডাল আহি গৈছে আমি চেক কৰিব পাৰো নেক্সট আছে গ্ৰিড লাইনছ এনেকে গ্ৰাফ পেপাৰ নিচিনা হৈ যাব তাত হেতু ইউজ কৰিব পাৰে আপোনালোকে যদি ইচ্ছা কৰে ভাৰ্টিকেল কেনেকে পেজ বিলাক দেখাই আছে আপোনালোকে চেক কেনেকে কৰি আছে ভাৰ্টিকেল কৰি আছে সাইড টু সাইডও কৰিব পাৰে ইমাৰসিভ ৰিডাৰ আপোনালোকে এটো পঢ়াবও পাৰে তো এইবিলাক অপচন আছে এক পেজ চাব পাৰে আপুনি জুম কৰি চাব পাৰে জুম ইন জুম আউট তো ইয়াতে পেজ উইডটো চাব পাৰে তো এইবিলাক সব বস্তু আছে ম্যাক্ৰোছটো বিষয়ে আমি বেলেগ এটা ভিডিঅত ডিসকাস কৰিম ম্যাক্ৰোছটো কাৰণ এইটো পৰীক্ষাৰ কাৰণে স্কিল টেষ্টৰ পৰীক্ষাৰ কাৰণে বিশেষ ধৰণে এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে ম্যাক্ৰোছটো নাহে ম্যাক্ৰোছটো আমি এক্সট্ৰাকে এটা ভিডিঅ বনাব লাগিব এটো অলপ দীঘল হ'ব মানে হেতু এক্সট্ৰাকে কৰিলে মানে ছুটি হ'ব কিন্তু ইয়াৰ লগত দিলে আৰু বেছি দীঘল হ'ব এটো ভিডিঅ আমি হেতু নকৰো নেক্সট আছে আমাৰ হেল্পত গৈ আপোনালোকে হেল্প খুজিব পাৰে মানে কিবা কি প্ৰশ্ন সুধি চাব পাৰে এক্ৰোবেট টু পিডিএফ হিচাপে আপুনি সেভ কৰিব পাৰে বা কিবা কৰিব পাৰে ইভাগেও পিডিএফ হিচাপে সেভ কৰিব পাৰে ইয়াতো আহি পিনে আপোনালোকে পিডিএফ হিচাপে সেভ কৰিব পাৰে এমএছ ওয়াৰ্ডৰ জানিব লগা আৰু শিকিব লগা এখিনি আছিল বাকিখিনি আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব ভিডিঅটো চাব এবাৰ চাব দুবাৰ চাব তিনিবাৰ চাব এনেকে চাই থাকিলে মানে আপোনালোকৰ কিও বস্তুবিলাক বেছি ক্লিয়াৰ হৈ যাব কিছুমান বস্তু কেতিয়াবা থাকি যায় কৈ থাকোতে যদি কিবা আপোনালোকে বুজি নোপোৱা থাকে তেনেহলে কমেন্ট কৰি জনাব মই কমেন্টতে আপোনালোকক ৰিপ্লাই দিম বা নতুনকে ভিডিঅ এটা বনাই সেই প্ৰশ্নটোৰ ওপৰত মই ৰিপ্লাইটো দিম লগতে আপোনালোকে প্ৰেক্টিছ কৰিব ভিডিঅটো চাই এনি থৈ নিদিব পাহৰি যাব কাৰণ এইবিলাক বস্তু মুকু যদি সুধে কোনবাই আমকটো ক'ত আছিলে মই কমপ্লিট নেদেখাকে মই ঘপকে কৈ দিব নোৱাৰো কাৰণ পাহৰি যোৱা যায় সফটওয়্যাৰ এটা কোড কি বস্তু থাকে পাহৰি যোৱা যায় কিন্তু এটলিষ্ট মোৰ মনত আছে যে ফ্ৰন্টত আমি আখৰবিলাক চেঞ্জ কৰিব পাৰো প্যাৰাগ্ৰাফত আমি প্যাৰাগ্ৰাফটো চেঞ্জ কৰিব পাৰো তো গতিকে এনেকুৱা ধৰণে মনত ৰাখিব এনেকুৱা ধৰণে মনত ৰাখিলে আপোনালোকৰ সহজ হ'ব দেখিলে গম পাই যাব বস্তুবিলাক আপোনালোকে প্ৰেক্টিছ কৰি চাব কম্পিউটাৰ যদি লগত থাকে ভিডিঅটো চাই লগে লগে প্ৰেক্টিছ কৰি গৈ থাকিব যদি কম্পিউটাৰ লগত নাই তেনেহলে আপোনালোকে মোবাইলতো অনলাইন এই এমএছ ওয়াৰ্ডটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে অনলাইন এমএছ ওয়াৰ্ড ইউজ কৰিব পাৰে বা এমএছ ডক্সত আপোনালোকে গৈ ডকুমেন্ট এটা বনাই এই অপচন বিলাক ট্ৰাই কৰি চাব পাৰে 100% গোটেই অপচন বিলাক নোলাব পাৰে কিন্তু 80% অপচন তাত আছে গতিকে প্ৰায় গোটেইখিনি আপোনালোকে টেষ্ট কৰিব পাৰিব লাগে তাত তেনেহলে আজিলৈ ইমানখিনি নেক্সট ভিডিঅটো আকৌ লগ পাম পৰীক্ষাৰ কাৰণে অল দা বেষ্ট থ্যাংক ইউ